পুৰা ৰেডি হৈ গ'লো আৰু এতিয়া মোৰ পত্নী ধুনীয়া লাগিছে। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। মই চয়নিকা বৰা আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি ফাইনেলি সেই ডেটটো আহি গ'ল য'ত আমি ভাওনা কৰিম মৎস্য অৱতাৰ নাট চাৰিভেদ উদ্ধাৰ। আৰু লাষ্ট ব্লগটো দেখিছেই, বৰাখৰা আমাৰ যিহেতু হৈ গ'ল আৰু আজি ফাইনেল ডেট। আৰু মোৰ অকণমান নাৰ্ভাছ হৈ আছে যিহেতু আমাৰ মোৰ প্ৰথম আৰু মই বিষ্ণুৰ ৰূপ লৈছোঁ। মানে ভগৱানে এনেকৈ আশীৰ্বাদ কৰিলে হ'ল, আপোনালোকেও আশীৰ্বাদ কৰিব যাতে ভাওনাখন সুন্দৰভাৱে হৈ যায়। আৰু এয়া আল্টা লগালোঁ ধুনীয়াকৈ আৰু ভৰিটো লগাইছোঁ গোটেই। আৰু এতিয়া আমি নামঘৰ যাম, তাতে শিৱসাগৰৰ পৰা মানুহখিনি আহিছে আৰু ড্ৰেছ আৰু মেকআপৰ যোনটো হেৰি আছে তাত শিৱসাগৰৰ পৰা মানুহ অলৰেডি নামঘৰত আহিছে। এতিয়া আমি যাম, তাতে গৈ আপোনালোকক দেখাম তাতে কোন কি কৰি আছে, কি নাই কৰা দেখাই যাম। আৰু ভিডিঅ'টো শেষৰলৈকে চাই থাকিব, স্কিপ নকৰিব গাইজ। আমি নামঘৰ আহি পালোঁ, আহি পাই দেখিলোঁ যে পেকেট লাঞ্চৰ ব্যৱস্থা কৰা হৈছে, সকলোৱে এয়া পেক কৰি আছে। আৰু আজি ভালো লাগিছে বেয়াও লাগিছে যিহেতু আজি শেষৰটো দিন আমাৰ এমাহৰ পৰা যিহেতু প্ৰেক্টিছ চলি আছিলে আৰু সকলো মানুহখিনি একগোট হৈ পেলাই উখল মাখল পৰিৱেশ এটা হৈ আছিলে। আৰু আজিৰ দিনটোত বেয়াও লাগিছে যিহেতু আজিৰ পৰা একো ভাওনা বুলি প্ৰেক্টিছ বুলি ক'বলৈ তেনেকুৱা একো নাই। আৰু সকলোৱে আল্টা লগাই আছে, মেকআপত বহিবৰ কাৰণে অকণমান টাইম আছে যিহেতু। আমাৰ এয়া লাইটিঙৰ ঠিক ঠাক কৰি আছে আৰু 6টা চাৰে 6টাৰ পৰা আৰম্ভ হ'ব। আৰু এয়া লাইটিঙৰ মানুহখিনি শিৱসাগৰৰ পৰা আহিছে, গোটেইখিনি মানুহ ৰাতিপুৱা পাইছেহি আৰু এয়া ঠিক ঠাক কৰি আছে লাইটিং। ইয়াতে হ'ব আমাৰ মৎস্য অৱতাৰ। এয়া বিষ্ণুক মেকআপ দি আছে, আমাৰ মেকআপ পাৰ্টি আহিছে যোৰহাটৰ পৰা, একেই কথা আৰু যোৰহাট টিয়ক। এয়া বিষ্ণু লাগি গ'ল। নাৰদ ফুল ড্ৰেছত অহা নাই, এতিয়া অলপ পিছত ড্ৰেছ কৰাই দিব। এয়া শিৱই কৰিব, এয়া নাৰদৰ লুক। আৰু এয়া ব্ৰহ্মাই মেকআপ কৰি আছে, খুব সুন্দৰকৈ কৰি দি আছে। আৰু এয়া হয় দৈত্য। তোমাৰ অনুভৱটো? মই এতিয়া মেকআপ ষ্টাৰ্ট কৰিছোঁ আৰু কৈ আছে মোৰ মুখখন বোলে অলপ বেছি বহল, তেওঁলোকে কৈ আছে। বডিৰো চাইজো বহল যে। ভগৱানে সজিছে, তেনেকৈ স্বজন কৰিছে মোক লগ বিষ্ণু ৰেডি হৈ আছে, গোটেইখিনি শেষ হোৱা নাই বাৰু, শেষত আপোনালোকক দেখাম। এয়া বিষ্ণুক ৰেডি কৰি আছে অলপ পাছত। এয়া বিষ্ণুৰ মাক। বিষ্ণু মোৰ মেকআপ হৈ গ'ল, অকল মুকুটটো পিন্ধিলে আৰু চুলিখিনি ঠিক কৰিব লাগিব। বাকী গোটেইখিনি মেকআপ হৈ গৈছে আৰু খুব সুন্দৰকৈ পটাপট কৰিছে। বেছি সময় আনকি লগাই নাই, 10 মিনিটো নহয়, তেনেকৈ মোটামুটি বনিব হ'লে। আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাওনাখন সুকলমে হৈ যায়। আৰু আপোনালোকক ভিডিঅ'টো দেখাই যাম, আগলৈকে চাই আমাৰ মহাদেৱ ৰেডি ফুল। কেনেকুৱা লাগিছে? ভয় লাগিছে নেকি? ভালো লাগিছে, আজিও আকৌ ৰিহাৰ্চেল নাই যিহেতু বেয়াও লাগিছে। মিক্স ফিলিং। আৰু এয়া হৈছে মহাকাল। অনুভৱটো কেনেকুৱা আপোনাৰ? ভালেই হ'ব চাগে। ভয় লাগিছে। কি ভয় লাগিব, এক্সপিৰিয়েঞ্চ থকা মানুহ। আমি এইবাৰ প্ৰথমবাৰ। এয়া আমাৰ নাৰদ ৰেডি হৈ আছে, এয়া আমাৰ ছাৰ যোনে শিকাইছে, এয়া আণ্টি। আৰু এয়া আমাৰ সৰস্বতী কথা পাতাত ব্যস্ত। আৰু এয়া মোৰ পত্নী, ধুনীয়া লাগিছে। এয়া আমাৰ ব্ৰহ্মা। কেনেকুৱা লাগিছে?
অনুভৱটো কথা ক'ব পৰা নাই নেকি হয় দৈত্য তলপালে লোৱা নাই দে ৰ'বা না নহয় তই এডজাষ্ট হ'ব লাগিব হ'ম তুমি খালি পাইপ আৰু পানী ৰেডি কৰিবা অঁ চিৰিজ দি পানী খাব কেনেকুৱা লাগিছে আপোনাৰ ছোৱালী অংশগ্ৰহণ কৰিছে হয় দৈত্যৰ ৰূপত খুব ভাল লাগিছে খালি মাইকটোতো লগাই দিব খুব ভাল লাগিছে এনেকুৱা এটা চৰিত্ৰ পোৱাৰ বাবে মাক হিচাপে মই গৰ্বিত হৈছোঁ গুড আৰু এতিয়া মোৰ প্ৰৱেশ আছে আৰু সেয়া আৰু পূৰা কেনেকুৱা লাগিছে লোকটো কমেণ্টত জনাব সঁচাকৈ এইখিনি সময়খিনিত মই বুজাব নোৱাৰোঁ মোৰ কেনেকুৱা অনুভৱ হৈছিলে আৰু মই নিজকে বহুত ব্লেছ ফিল কৰিছোঁ যে এইটো বিষ্ণুৰ চৰিত্ৰত মই অভিনয় কৰিবলৈ সুযোগ পাইছোঁ ধুনীয়া লাগিছে বিষ্ণু বিষ্ণু মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ
মহাপ্ৰলয় আগমুহূৰ্তত আমি নিজে মহাপ্ৰলয় সৃষ্টি কৰিলোঁ। নাৰদৰ ব্ৰহ্মকাপুৰৰ খণ্ডন প্ৰভু তুমি দত্তৰ পত্নী ক্ষমা কৰা কোনো প্ৰশ্ন নাই মই তোমাক পৰিত্যাগ কৰিলোঁ। গ'ল সকলো মানে আৰু এতিয়া চবেই ফটো উঠাত লাগি আছে আৰু ভালে ভালে গ'ল আৰু এয়া হ'ল আমাৰ মা দৈত্য মাৰ মুচ তুচ খুলি গৈছে উপায় নাই সৰস্বতী মায়াৱতী আমাৰ নাচ ফাইনেলি হৈ গ'ল কমপ্লিটকৈ আৰু আজিৰ পৰা বেয়া লাগিব হয়নে তহঁতৰ বেয়া লাগিব ইমান কষ্ট আমি ইমান বণ্ড বনালোঁ একেলগে এণ্ড মানে টাইম স্পেণ্ড কৰিলোঁ কৰিছোঁ এইটো মানে বহুত ভাল লাগিছে মানে বেয়া লাগিব যিটো আপোনাৰ যি ইউটিউবাৰ জয়নিকা যোনটো ছাবস্ক্ৰাইব মই তাইক চিনিয়ে পোৱা নাছিলোঁ এতিয়া চিনি পালোঁ মই আগৰ পৰা তাইক চিনি পাওঁ বিকজ আমি আগতেও আমি আগতে চুৰ ধৰাখন কৰিছোঁ হয় আৰু আমি আছিলোঁ কিন্তু ভাল হৈছিলোঁ আমি দুজনে তো আকৌ লগ পাই আকৌ সেই ভাওনা বেলেগ এটা ৰূপত আকৌ আৰু আমি আপুনি চাব পাৰিব নেক্সট ৰিলছবোৰ চাব পাৰিব একেলগে ৰিলছ চাব পাৰিব ট্ৰান্সমিশ্যন ইমানেই অসমীয়া কৈছোঁ মোৰ ইংলিছে ফুটি নাহিছে এতিয়া ইংলিছে বৰবাদ হৈ গৈছে আমাৰ নাই চলি যায় মাতৃভাষা সদায় আমি ক'ব লাগে সেইটোৱে আৰু কমেণ্টছত ক'ব যে আমি চবতছে ভাল কোন লাগিছে যদি বিষ্ণুৱে লাগি আছে এইটো কম পাইছোঁ নাই নাই সৰস্বতীও ঠিকে লাগিছে ভালে লাগিছে ন ঠিকে ধুনীয়া লাগিছে মেকআপটো খুব ধুনীয়াকৈ কৰিছে আৰু আমাৰ মায়াৱতীও খুব সুন্দৰীকৈ ৰেডি হৈছে আৰু এয়া সৰস্বতী পূৰা বগা আৰু ই মোৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'বলৈও বেয়া নহয় আমাৰ এমাহৰ পৰা যিহেতু প্ৰেক্টিচ চলি আছে আৰু সৰস্বতী ভায়েক হয় তাক মানে ডাউন দিবৰ কাৰণে আমি অলৱেজ ৰেডি হৈ থাকোঁ মানে আৰু ইয়াৰ মানে ই মানে মোৰ বেষ্ট ফ্ৰেণ্ড টাইপ হৈ গৈছে আৰু আজিকালি ন আকৌ লগ পাম মিছ কৰিবনে নকৰা কৰিব লাগিব আমাৰ বিষ্ণু আৰু অপুৰ এতিয়া মেকআপ গুচাই আছে এতিয়া নিজৰ নিজৰ ৰূপত নেকি এতিয়া চবে নিজৰ নিজৰ ৰূপত ময়ো চেঞ্জ কৰিলোঁ এতিয়া মেকআপটো ঘৰত যায় গুচাম আৰু এতিয়া ভাতটো খাম ভাতটো খাই পেলাই ঘৰলৈ যাম সকলোৱে গুচাই চব নিজৰ নিজৰ ৰূপত এতিয়া এয়া ড্ৰেছবোৰ শিৱসাগৰ যোৰহাটৰ পৰা আনিছে আৰু এয়া কালিও কিবা শ্ব' আছে নহয়